হে দোস্ত, ওয়েলকাম বেক টু মাই সেকেন্ড চেনেল ডিম্পুজ ব্লগ। আজি সাজু হওক এই পৃথিৱীৰ সকলোতকৈ ওখ বিল্ডিংটোৰ ওপৰত উঠিবলৈ, বুৰ্জ খালিফাত উঠিবলৈ। কি কম, বলক 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 আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইটো দেখিছেনে, কিমান দূৰৰ পৰা দেখিছো সেইটো বুৰ্জ খালিফা, আৰু তাৰ একদম ওপৰত উঠিম। ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম, গৌৰৱে চিঞৰো মই জয় অসম। নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মোৰ ড্ৰেছটো দেখি গম পাইছেই চাগে, মই পথাৰত আছোঁ। তাত পথাৰত থাকোঁতে ভাবিলোঁ যে আজি ভিডিঅ' এটাকে বনাওঁ, মানে আজি দেখুৱাম আমাৰ গাঁৱলীয়া মানুহবোৰেনো খেতি কেনেকৈ কৰে, গাঁৱলীয়া চহা জীৱনৰ মানে কিছুমান পৰিৱেশ দেখুৱাম। মানে আমাৰ সোণালী সেউজীয়া আমাৰ বিনন্দীয়া আমাৰ পথাৰখনি আপোনালোকক দেখুৱাম। আহক তেতিয়াহ'লে দেৰি নকৰোঁ, আজি পথাৰখন চাওঁ। মানে মই ভিডিঅ'টো আগতেই বনাম বুলি ভাবিছিলোঁ, বাট মানে সেউজীয়া পথাৰখন মানে তেতিয়ালৈকে মানে মানুহে মাটি চাটিবোৰ ৰোৱা নাছিলে, এতিয়া মাটি চাটিবোৰ ৰুলে। পথাৰত থাকোঁতে বোলো ভিডিঅ' এটা বনাওঁ, আহক আমি চাই লওঁ অলপমান। দেখিছে নাই, মানুহে মাটি ৰুলেই পথাৰখন গোটেইখন সেউজীয়া হৈ গ'ল। আৰু এতিয়া অলপমান পাতল সেউজীয়াটো হৈ আছে, আৰু কিছুদিনৰ পিছত গোটেই পথাৰখন ডাঠ, এই বাঁহ গছজোপা নিচিনা ডাঠ সেউজীয়া হৈ যাব পূৰা। আমাৰ আগতে মানে মানুহে বহুত ধুনীয়াকৈ খেতি চেতি কৰিছিলে, আজিকালি মানে খেতি কৰিব লাগে মানুহে জাষ্ট কৰে আৰু, মানে আলি পদূলি ইমান ভালকৈ নিদিয়ে। আলি পদূলিবোৰ দেখিছে নাই, আৰু তাতে আলিবোৰ দিলেনো কি হ'ব, মানে দি থৈ যাওঁহে আলিটো, তাৰপৰা গছকি মেলি একদম শেষ কৰি পেলাই। মানে আজিকালি এনেই আৰু জাষ্ট আলিটো দিওঁ আৰু পানী ৰাখিবলৈ, ইমান আগৰ নিচিনাকৈ ভালকৈ আমাৰ দেউতাহঁতে আগত মানে বহুত ধুনীয়াকৈ হালো, আগতে গৰু, আজিকালি ট্ৰেক্টৰে হাল বায়। আগতেতো আৰু গৰুৱে 4-5বাৰমান বায়, বোকাও বহুত। আজিকালি ইমান বোকা নাই, দেখিছে নাই, বৰ বেছি বোকা নাই, ট্ৰেক্টৰে হাল বোৱাহে আজিকালি। আগত গৰুৱে হাল বাইছিলোঁ, মানে বোকা ধেৰ আছিলে। আৰু ৰাস্তাবোৰ আলিবোৰ যিবোৰ পথাৰৰ আলিবোৰ আগত মানে বহুত ডাঙৰ ডাঙৰকৈ দিয়ে, বাট আজিকালি সৰু সৰু হৈ গৈ আছে। মানে আজিকালি কিমানৰ খেতি কৰিব, মানে কথা এটা কওঁ, আমিতো মদ চদ নোখোৱাকৈও জীয়াই থাকিব পাৰোঁ, বাট মদৰ মালিক যোনে মদৰ ফেক্টৰীৰ মালিকবোৰ ধনী। আমি শিখৰ চিগেট যিমানবোৰ মানে গুটকা চাদা তাদা আছে এইবোৰ নোখোৱাকৈও আমি জীয়াই থাকিব পাৰোঁ, বা সিহঁতৰ মালিক যিবোৰ মালিক সেইবোৰ ধনী। কিন্তু আমি এই কৃষি যে এই দেখিছে যে খেতি, আমি খেতিটো ভাত নোখোৱাকৈতো জীয়াই থাকিব নোৱাৰোঁ ন, বাট আমাৰ কৃষকৰ অৱস্থাটো দেখিছে নাই। মানে মই কথাটো ক'ব বিচাৰিছোঁ যে মানে আমিতো ভাত নোখোৱাকৈ জীয়াই, বা আমিতো আহাৰ নোখোৱাকৈ জীয়াই থাকিব নোৱাৰোঁ ন, তথাপিও আমাৰ কৃষকৰ মানে কৃষক দুখীয়া, মানে কেতিয়াবা ভাবিলে বহুত বেয়া লাগে। কিন্তু কৰিব আৰু, মানে আমাৰ খেতি বাতি কৰি যিমানবোৰ পইচা খৰচ হয়, মানে কিনি খালে চাগে সেইটোতকৈ কম পইচাতে আমি পাম নেকি। মানে 1 বিঘা মাটিত ট্ৰেক্টৰে হাল বাবলৈ পইচা দৰকাৰ হয় 600 টকা, আলি দিবলৈ দৰকাৰ হয় 700 টকা 1 বিঘা মাটি। তাৰপৰা 1 বিঘা মাটিহে এবাৰ হাল বায়তো ৰুব নোৱাৰি, 3বাৰ হাল বাব লাগে, 600 টকাকৈ 1800 টকা। তাৰপৰা আলি দিওঁতে যায় 700 টকা, তাৰপিছত ৰুওঁতে যায় 1100 টকা। তেতিয়াহ'লে ভাবি চাওক, আকৌ কঠীয়া পৰা থাকিলে, নিয়া থাকিলে, ধান কটা থাকিলে, আৰু ধান পথাৰৰ পৰা ঘৰলৈ নিয়া থাকিলে, মৰণা মৰা থাকিলে, মানে বহুত খৰচ হয়। আপোনালোকে ভাবিব নোৱাৰাকৈ বহুত খৰচ হয়। তথাপিও আমি গাঁৱলীয়া মানে গঞা বুলি যে কয়, আমিবোৰে আৰু দেখিছে, তথাপিও আমি মানে যিমান কষ্ট হওক বা যিমান পইচা খৰচ নকৰিলেও আমি খেতি বাতি কৰিব লাগিব। নিজৰ খেতি কৰি খোৱা ভাতকেইটাৰ নিচিনাটো হ'বই নোৱাৰে ন, কিনা চাউলৰ ভাতবোৰতো মই খাবই নোৱাৰোঁ, মানে গোন্ধ পাওঁ, বহুত গোন্ধ পাওঁ কিবা। গাঁৱত মানে ক'ৰবাত যদি খাই যাওঁ, যদি কিনা চাউলৰ এসাঁজ ভাত মানে মই ভাতকেইটা একদম মুখলৈ নিয়াৰ লগে লগে গম পাওঁ যে মানে কিনা চাউল, মানে ঘৰুৱা চাউলৰ ভাত খোৱা আমেজেই সুকীয়া, নহয় জানো। এতিয়া আপোনালোকৰ পথাৰখন দেখুৱাম, মানে গোটেই চাৰিওফালৰ পৰা একদম সেউজীয়া হৈ আহিছে। মই মানে এই পোষ্টটো দেখিছে নাই, এই পোষ্টটোত মানে মই সৰুৰ পৰা উঠি থাকোঁ। আজি মই পোষ্টটোত উঠি আপোনালোকক মানে একদম পূৰা সেউজীয়া পথাৰখন দেখুৱাম। আহক আমি পোষ্টটোৰ ওচৰলৈ যাওঁ ফাৰ্ষ্টে। মানে আজিকালি মানুহে বহুত যান্ত্ৰিক, বহুত স্পীডত মানে খেতি কৰে। মানে শাওন সোমাইছিলেহে পথাৰখন টোটেলি শেষ। যদি কিছুমান মানে এলেহুৱা মানুহ যদি ঘৰতে যদি এসপ্তাহমান যদি পথাৰলৈ নাহে ন, অভিয়াছলি তেওঁলোকৰ একদম বাটটো মৰি যাব পূৰা।
মানে ইমানেই ফাষ্টকৈ মানুহে আজিকালি মানে খেতি কৰিবলৈ ধৰিছে মানে সঁচাই আচৰিত। আহক পথাৰখন এবাৰ চাই ল'ব আহক, বেক কেমেৰাত দেখাইছোঁ আপোনালোকক এবাৰ। ফাইনেলি আমি এটা পোষ্টৰ ওপৰত থিলোহি। এই পোষ্টটোৰ লগত মোৰ বহু সৰুৰ পৰাই মানে স্মৃতি জড়িত হৈ আছে। আগতে সৰুতে মই মানে সৰু থাকোঁতে এই পথাৰলৈ আহোঁ মা দেউতাৰ লগত, তাৰপৰা আহি পিনি এই পোষ্টৰ ওপৰত উঠি থাকোঁ। এতিয়াও মানে মাজে সময়ে কেতিয়াবা মানে শৈশৱৰ কথাবোৰ মানে মনত পেলাই পিনি, কেতিয়াবা ল'ৰালিৰ কথাবোৰ মনত পেলাই পিনি পুনৰ এই পোষ্টটোত উঠি থাকোঁ। এই পোষ্টটোত আৰু অলপমান যদি ওপৰলৈ উঠিবলৈ হয় আৰু ইয়াত কিবা খাটৰা নে কি লিখা আছে, তাৰ অকণমান যদি ওপৰলৈ যাওঁ মানে ডাইৰেক্ট ওপৰত মানে চিন-চান নোহোৱাকৈ মানে তলত আহি পৰিমহি আৰু মানে ইমান ওপৰলৈ নাযাওঁ বাৰু। বাট এনেই দেখুৱাইছোঁ আপোনালোকক। ড্ৰোন নাই যে ড্ৰোন শ্বট কিছুমান দেখুৱাইছোঁ। একদম সুন্দৰ পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক। পোষ্টৰ ওপৰত উঠি লৈছোঁ। এইটো পোষ্ট মানে কি আৰু, এইটো বুৰ্জ খালিফা। চাই লওক। মানে কেতিয়াবা মানে প্ৰায় মানে পোষ্টলৈ আহিলে মানে এইটো ওপৰতে উঠি পানি এনেই আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশবোৰ উপভোগ কৰি থাকোঁ। ভাল লাগে কিবা। এখন পূৰা একদম সেউজীয়া হৈ গৈছে আৰু মানুহ কিছু মানে ৰুবলৈ বাকী আছেগৈ। বাট আৰু সেইবোৰ ৰুই দিয়াৰ লগে লগে মানে পথাৰখনত আৰু নাইকিয়া হ'ব। প্ৰায় মানে 90% হৈ গৈছে অলৰেডি। 90% মানুহে মানে খেতি বাতি ৰুলেই। তাৰপাছত মই দেখুৱাইছোঁ আপোনালোকক এই পোষ্টটোৰ পৰা যে সেই পিছফালে মোৰ পাছফালে যে বাঁহ গছজোপা ওলাই আছে, সেইখিনিলৈকে গোটেইবোৰ আমাৰ মাটিয়ে হয়। এইবোৰ মানে ৰুই থকা হৈছে আৰু এইবোৰ কালি ৰুলে মিয়াই অলপ দিনৰ পিছত পূৰা সেউজীয়া হৈ যাব। সেই যে বাঁহজোপা দেখিছে ন, সেই বাঁহজোপালৈকে আমাৰ মাটি। আগতে দেউতাহঁতৰ লগত, মা দেউতাহঁতৰ লগত আহি পানি এইটোত পূৰা নুঠিবি কয়, বাট মই নুশুনো। মানে এইটো পোষ্টটোৰ লগত মানে বহুত কিবাকিবি, মানে সৰুতে মই বহুত উৎপতীয়া আছিলোঁ নহয়। এই পোষ্টটোৰ পৰা লোহা এডাল চুৰ কৰিবলৈ বহুত ট্ৰাই কৰিলোঁ। আগতে ৰেঞ্চ কিবা এনেই মৰিয়াই লোহা চুৰ কৰিবলৈ গৈছিলোঁ, বাট নোৱাৰিলোঁ। আগতে মানে বহুত হতাশৰ আছিলোঁতো, ইয়াৰ লোহা এডাল চুৰ কৰিবলৈ ট্ৰাই কৰিছিলোঁ পোষ্টটোৰ পৰা। মানে বেলেগ ঔষধি আছিলোঁতো, এতিয়া ডাঙৰ হ'লোঁ আৰু। বাট সৰুতে মানে লোহাডাল চুৰ কৰিবলৈ ট্ৰাই নকৰা নহয়, কৰিছিলোঁ এই পোষ্টটোৰ পৰা। এতিয়া চুৰ কৰিব লাগিলে জেলত থাকিব লাগিব ন, কি কয়। আহক এতিয়া আমি দেখুৱাওঁ আপোনালোকক মানে খেতি আলি কেনেকৈ দিয়ে, কেনেকৈ হাল বায়। আগততো গৰুৱে হাল বোৱা হ'লে, বাট গৰুৱে হাল বাই দেখুৱালে। আজিকালি আকৌ গৰু নাই নহয়, ট্ৰেক্টৰে হাল বাই দেখাব লাগিব। আহক
অলপমান চাই ল'ব আহক। যদি এটা কথা কওঁ, যদি মোৰ মানে ব্লগ মই বনাব ভালকৈ নাজানো, বাট যদি মানে মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় ন, ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব। মানে লাইক এটা কৰি দিলে মানে ভাল লাগে আৰু অনাগত দিনত মানে ভিডিঅ' বনাবলৈ এটা মনোবল পাওঁ ন। আহক এতিয়া সেউজীয়া পৰিৱেশ, পথাৰৰ পৰিৱেশবোৰ দেখুৱাৰ লগতে খেতি কেনেকৈ কৰে তাকো দেখুৱাম, আলি কেনেকৈ দিয়ে তাকো দেখুৱাম। আৰু এটা লগতে এইখিনিতে এটা কথা কওঁ, মানে আপোনালোকে যদি পথাৰলৈ আহে ন, আলিত উঠি নাযাব। মানে আলি ইয়াত দিবলৈ বহুত কষ্ট, দিয়াবোৰে জানে। মানে যিবোৰে আলি দিয়ে সেইবোৰ পথাৰত নুঠে। যিবোৰ মানে আলি চালি দিব নাজানে, সেইবোৰ মানে যিবোৰ এলেহুৱা মানুহ, পথাৰেদি খোজকাঢ়িব নোৱাৰে, আলি ওপৰেদি খোজকাঢ়ি, তেওঁলোকক কওঁ যে আলি ওপৰেদি নাহিব। মানে আলি দিয়াটোহে গম পায় বহুত কষ্ট। যাতে মানুহ গৈ থাকিলে মানে আলিটো যদি পিঠা হৈ যায় ন, সেই আলিটো বাতিবলৈ বহুত কষ্ট। সেইকাৰণে কওঁ যে আলিত নুঠিব। আমাৰ ঘৰৰ ওচৰৰ এয়া নবৌ এজনী আমাৰ মাটি ৰুই আছে। নবৌ এইফালে চাওক, গম নাথা নেকি? কৰিব লাগিব বাৰু।
আছে